ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰত কৰে এই কথাখিনি মোৰ নহয় এই কথাখিনি গাঁওবুঢ়া আৰু গাঁৱৰ লাগিব এটা বিবেচনা কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে অনুৰোধ মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় সূক্ষ্ম কথাবিলাক এই দুইটা কথা যাতে অলপ গুৰুত্ব মহোদয়ক বিনম্ৰতাৰে অধ্যক্ষ মহোদয় সন্মানীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ ভূমিকাৰ সম্পৰ্কত যিখিনি মন্তব্য দিছে তাৰ লগত মই একমত আৰু মই নিজেও বিশ্বাস কৰোঁ যে অসমৰ যিটো ডেভেলপমেণ্ট ইনিচিয়েটিভ বা যিটো ডেভেলপমেণ্ট প্ৰগ্ৰেম এইবিলাক ৰূপায়ণৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ এটা বিশিষ্ট ভূমিকা আছে আৰু ঠিক সেইধৰণে অসমৰ শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ এটা বিশাল বৰঙণি আছে। যোৱা 5 বছৰত গাঁওবুঢ়াসকলৰ আমি নামাকৰণ গাঁও প্ৰধান কৰাৰ পৰা আদি কৰি লাহে লাহে তেওঁলোকৰ দৰমহা আদি আমি বৃদ্ধি কৰি আহিছোঁ। মই আশা কৰোঁ যে অনাগত দিনত চৰকাৰে তেওঁলোকৰ প্ৰতি এটা পজিটিভ দৃষ্টিভংগী ৰাখিব আৰু ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ লগত সংগতি ৰাখি তেওঁলোকৰ সাৰ্ভিস কণ্ডিশ্যনবিলাক ইম্প্ৰুভ কৰিবৰ বাবে চেষ্টা কৰি থাকিব। গাঁওৰক্ষী বাহিনীৰ ক্ষেত্ৰতো কেইদিনমান আগতে মই দেৰগাঁৱত গাঁওৰক্ষী বাহিনীৰ যি কনফাৰেন্স হৈছিল তাত মই এটেণ্ড কৰি আহিছিলোঁ। গাঁওৰক্ষী বাহিনীৰ যিখন আইন সেইখন বহুদিনীয়া পুৰণা আইন, সেই আইনখনক নতুন ৰূপত সজাই পৰাই তুলি গাঁওৰক্ষী বাহিনীটোক সুন্দৰ কৰি তোলাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু মই আশা কৰিছোঁ যে এই বছৰৰ ভিতৰতে গাঁওৰক্ষী বাহিনীৰ ওপৰত নতুন আইন এখন এই সদনলৈ আনিবলৈ মই পাৰিম আৰু সেই বিষয়ে আমি কাম অব্যাহত ৰাখিছোঁ। এটা সাপ্লিমেন্টারি বিশ্বজিৎ ফুকন। অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। আমাৰ যিসকল গাঁও প্ৰধান বা গাঁওবুঢ়া আছে তেখেতসকলৰ ৰিটায়াৰমেণ্টৰ এটা নিৰ্দিষ্ট বয়স আছে নেকি? কাৰণ বহু জেগাত দেখিছোঁ গাঁওবুঢ়াসকলৰ পৰিৱৰ্তে তেখেতসকলৰ সন্তানসকলে গাঁওবুঢ়াৰ কামটো কৰে আৰু তেওঁলোকৰ মৃত্যু পৰ্যন্ত 80-85 বছৰ পৰ্যন্ত তেওঁলোকে গাঁওবুঢ়া দায়িত্ব পালন কৰে, যাৰ ফলত প্ৰকৃত যিখিনি কাম কৰিব লগা আছিল সেই কামখিনি সুকলমে নহয়। মই সেইকাৰণে গাঁওবুঢ়া নিয়োগ আৰু ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত এটা স্বচ্ছ কিবা নীতি নতুনকৈ ল'ব পৰা হ'ব নেকি, এই বিষয়ে জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, গাঁওবুঢ়াৰ ৰিটায়াৰমেণ্টৰ আগতে কোনো ঊৰ্ধ্বতম সময়সীমা নাছিলে। এতিয়া আমি গাঁওবুঢ়াৰ ৰিটায়াৰমেণ্টৰ ঊৰ্ধ্বতম সময় হিচাপে 65 বছৰ আমি ফিক্স কৰিছোঁ, 65 ইয়াৰ্ছ। আৰু 65 ইয়াৰ্ছৰ এজ হোৱাৰ কাৰণে আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন স্থানত এতিয়া গাঁওবুঢ়াসকলে অৱসৰ লৈছে, ৰাজহুৱাভাৱে গামোচা পিন্ধাই সম্বৰ্ধনা জনাই তেওঁলোকক বিদায় সম্বৰ্ধনা জনোৱা হৈছে। কেইদিনমান আগতে আমি কেবিনেটত এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ যেতিয়া অংগনবাদী কৰ্মীসকলে ৰিটায়াৰমেণ্ট ল'ব তেওঁলোকক আমি এটা সন্মান ভাত্তা এটা দি তেওঁলোকক আমি ৰিটায়াৰমেণ্ট দিম। কিন্তু গাঁওবুঢ়াসকলৰ ক্ষেত্ৰত এতিয়ালৈকে নিয়মটো কৰা হোৱা নাই। আমি চেষ্টা কৰিম যে গাঁওবুঢ়াসকলৰো ৰিটায়াৰমেণ্টৰ দিনা তেওঁলোকক যাতে আমি অকণমান হ'লেও এককালীন এটা আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ। দ্বিতীয়তে, গাঁওবুঢ়া ৰিটায়াৰমেণ্টৰ পিছত গাঁওবুঢ়াৰ ল'ৰাই গাঁওবুঢ়া হ'ব বুলি চৰকাৰী আইনত তেনেকুৱা কোনো ব্যৱস্থা নাই। কিন্তু গাঁওবুঢ়াৰ ল'ৰা এজনে আবেদন কৰিলে সাধাৰণতে মানৱীয়তাৰ দৃষ্টিভংগীৰ পৰা তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হয়, কিন্তু সেইটো মানৱতাৰ দৃষ্টিভংগী, সেইটো আইনৰ দৃষ্টিভংগী নহয়।
গতিকে আইনগতভাৱে গাঁওবুঢ়াৰ অৱসৰৰ পিছত গাঁওবুঢ়াৰ ল'ৰা ছোৱালীকে চাকৰি দিব লাগে বুলি কোনো কথা নাই। কিন্তু আমি সাধাৰণতে মানুহ হিচাপে এজন মানুহে যেতিয়া ৰিটায়াৰমেণ্ট লয় তেওঁৰ সন্তানক কেতিয়াবা আমি অগ্ৰাধিকাৰ দিওঁ। এই ক্ষেত্ৰত মই সন্মানীয় সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়াক জনাব খোজো যে এইটো কোনো আইনৰ গণ্ডিৰ ভিতৰত যে কৰিবই লাগিব তেনেকুৱা একো কথা নাই। আজি সদনক মই পুনৰ এইটো কথা জনাব খুজিছোঁ যে আমাৰ চৰকাৰে এটা অত্যন্ত সাহসী সিদ্ধান্ত লৈছিলে যে আমাৰ অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী কৰ্মীসকল যেতিয়া অৱসৰ লয় আমি তেওঁলোকক আগত এনেই পঠাই দিছিলোঁ। এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে তেওঁলোকক 2.5 লাখ টকা 3 লাখ টকা কেইবাটাও কেটেগৰী কৰা হৈছে। মই আৰু এটা গভৰ্ণমেণ্টৰ আমি আলোচনা কৰি আছোঁ যে এতিয়া আশা কৰ্মীয়ে হওক তেওঁলোকৰ এটা ৰিটায়াৰমেণ্টৰ আপাৰ এজ থাকিব। এতিয়া